এক নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ৰোমান্টিক কবিতাৰ আলোচনা প্ৰসংগত মহেন্দ্ৰ বৰাই এই যুগটোক কেইটা প্ৰধান স্তৰ বা তৰংগত বিভক্ত কৰিছে? উত্তৰটো হৈছে তিনিটা প্ৰধান স্তৰ বা তৰংগত। ২ নম্বৰ প্ৰশ্নটো হৈছে মফিজুদ্দিন আহমদ হাজৰিকাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হৈছে জ্ঞান মালিনী। ৩ নম্বৰ প্ৰশ্নটো হৈছে ৰোমান্টিক যুগৰ দ্বিতীয় তৰংগৰ অগ্ৰণী কবিগৰাকী কোন? উত্তৰটো হৈছে ৰঘুনাথ চৌধুৰী। ৪ নম্বৰ প্ৰশ্নটো হৈছে ৰঘুনাথ চৌধুৰীয়ে ৰচিত কবিতা পুথিকেইখনৰ নাম লিখা। উত্তৰটো হৈছে সাদৰী, দহিকতৰা, কেতেকী, কাৰবালা আৰু নৱমল্লিকা। ৫ নম্বৰ প্ৰশ্নটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কবিতাত কেইটা ধাৰা লক্ষ্য কৰা যায়? উত্তৰটো হৈছে দুটা ধাৰা, এটা বিপ্লৱী চিন্তাধাৰা আৰু আনটো ৰহস্যময় আধ্যাত্মিকতাৰ অভিব্যক্তি। ৬ নম্বৰ প্ৰশ্নটো হৈছে অম্বিকাগিৰি ৰায়চৌধুৰীৰ কাব্যগ্ৰন্থকেইখনৰ নাম লিখা। উত্তৰটো হৈছে তুমি, বীণা, অনুভূতি, বন্দকী ছন্দেৰে, দেশেই ভগৱান আৰু বেদনাৰ উল্কা। ৭ নম্বৰ প্ৰশ্নটো হৈছে শৈলধৰ ৰাজখোৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? উত্তৰটো হৈছে নিজৰা। ৮ নম্বৰ প্ৰশ্নটো হৈছে ব্ৰহ্মপুত্ৰৰ প্ৰতি কবিতাটিৰ কবিগৰাকী কোন? উত্তৰটো হৈছে লক্ষ্মীনাথ ফুকন। ৯ নম্বৰ প্ৰশ্নটো হৈছে কিমান চনত যতীন্দ্ৰনাথ দুৱৰাই বনফুল কবিতা পুথিৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? উত্তৰটো হৈছে ১৯৫৫ চনত। ১০ নম্বৰ প্ৰশ্নটো হৈছে সাহিত্য অকাডেমী বঁটা পোৱা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? উত্তৰটো হৈছে যতীন্দ্ৰনাথ দুৱৰা। ১১ নম্বৰ প্ৰশ্নটো হৈছে ৰত্নকান্ত বৰকাকতিৰ কবিতা পুথিকেইখনৰ নাম লিখা। উত্তৰটো হৈছে তৰ্পণ, শেৱালি আৰু চন্দ্ৰহাৰ। ১২ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ৰহস্যবাদী ধাৰাটোৰ শ্ৰেষ্ঠ কবিগৰাকী কোন? উত্তৰটো হৈছে নলিনীবালা দেৱী। ১৩ নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱীৰ কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰে? উত্তৰটো হৈছে অলকানন্দ পুথিৰ বাবে। ১৪ নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱীৰ কবিতা পুথিকেইখনৰ নাম লিখা। উত্তৰটো হৈছে সন্ধিয়াৰ সুৰ, পৰশমণি, অলকানন্দ, যোগ দেৱতা, অন্তিম সুৰ আৰু জাগৃতি। ১৫ নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া ৰোমান্টিক কবিতাৰ তৃতীয় তৰংগটো কি? উত্তৰটো হৈছে ৰমন্যাসবাদৰ অৱক্ষয়ৰ যুগ। ১৬ নম্বৰ প্ৰশ্নটো হৈছে যুগ সন্ধিৰ কবি কোন? উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। ১৭ নম্বৰ প্ৰশ্নটো হৈছে দেৱকান্ত বৰুৱাৰ একমাত্ৰ কাব্য সংকলনখনৰ নাম কি? উত্তৰটো হৈছে সাগৰ দেখিছা। ১৮ নম্বৰ প্ৰশ্নটো হৈছে ধৰ্মেশ্বৰী দেৱী বৰুৱানীৰ খণ্ড কবিতা পুথি দুখনৰ নাম লিখা। উত্তৰটো হৈছে ফুলৰ শৰাই আৰু প্ৰাণৰ পৰশ। ১৯ নম্বৰ প্ৰশ্নটো হৈছে আবাহনত কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰা অসমীয়া শেষ ৰোমান্টিক কবি কোন? উত্তৰটো হৈছে দেৱকান্ত বৰুৱা। আৰু ২০ নম্বৰ প্ৰশ্নটো হৈছে নলিনীবালা দেৱীৰ কবিতাত কি সুৰ পোৱা যায়? উত্তৰটো হৈছে অতীন্দ্ৰিয়বাদী বা ৰহস্যবাদী সুৰ।